স্বাগতম মই নৱ কুমাৰ বৰ্মনে আপোনালোক প্ৰতিদিনলৈ জীৱিকা সন্ধানী কৰ্মসংস্থান চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ চেনেলযোগে নিয়মিতভাৱে নিবনুৱাসকলৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ নিয়োগ সম্পৰ্কীয় বা বাতৰি, স্বনিয়োজন সম্পৰ্কীয় তথ্য, নিয়োগ নিশ্চিত পাঠ্যক্ৰম আদি ভিডিঅ'ৰ মাধ্যমেদি প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে নিয়মিতভাৱে আমাৰ এই ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ প্ৰতিৰক্ষা হিচাপ নিয়ন্ত্ৰক নাৰেংগী গুৱাহাটীত কেণ্টিন এটেণ্ডেণ্টৰ 9টা পদ পোনপটীয়া পূৰণৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। ইয়াৰে 2টা পদ অনুসূচিত জনজাতি প্ৰাৰ্থীৰ বাবে, 1টা পদ অনুসূচিত জাতিৰ বাবে, 2টা পদ অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত, বাকী 4টা পদ অসংৰক্ষিত। উল্লেখিত পদসমূহৰ প্ৰতিটো শ্ৰেণীৰ বিপৰীতে প্ৰাক্তন সৈনিক কৰ্মচাৰী আৰু অস্থিগতভাৱে শাৰীৰিক বাধাগ্ৰস্ত প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থাকিব। এই পদৰ সংখ্যা সাল সলনিও হ'ব পাৰে। দৰমহা 5,200 টকাৰ পৰা 20,200 টকা, লগতে 1,800 টকা গ্ৰেড পে। ষষ্ঠ দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি লেভেল 1ত 18,000 টকা। বয়স আবেদন জমা লোৱা শেষ তাৰিখত 18 পৰা 25 বছৰ হ'ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত চৰকাৰী নিয়ম অনুযায়ী ৰেহাই থাকিব। শিক্ষাগত অৰ্হতা প্ৰৱেশিকা বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। লগতে হস্পিটেলিটি মেনেজমেণ্ট বা কুকিং বা কেটাৰিঙৰ ওপৰত ডিপ্ল'মা থাকিব লাগিব। নিয়োজিত প্ৰাৰ্থীসকলক ভাৰতৰ যিকোনো ঠাইলৈ বদলি কৰিব পাৰে। অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত প্ৰপত্ৰযোগে আবেদন কৰিব লাগিব। প্ৰপত্ৰৰ নমুনা দিয়া হ'ল। নিৰ্ধাৰিত প্ৰপত্ৰ www.cdaguwahati.gov.in ৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তলৰ ডেছক্ৰিপশ্যন বক্সত সহজে পোনপটীয়াভাৱে ডাউনলোড কৰিব পৰা অন্য এটা লিংকো দিয়া হ'ল। তলত দিয়া ধৰণে আবেদন পত্ৰৰ লগত প্ৰমাণপত্ৰসমূহৰ প্ৰতিলিপি স্বপ্ৰত্যায়িত কৰি পঠাব লাগিব। প্ৰৱেশিকা বা সমপৰ্যায়ৰ পৰীক্ষাৰ প্ৰমাণপত্ৰ, প্ৰৱেশিকা বা সমপৰ্যায়ৰ পৰীক্ষাৰ নম্বৰ তালিকা, জাতিগত প্ৰমাণপত্ৰ, হস্পিটেলিটি মেনেজমেণ্ট বা কুকিং বা কেটাৰিঙৰ ডিপ্ল'মা, নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন প্ৰমাণপত্ৰ। উল্লেখিত প্ৰমাণপত্ৰবোৰৰ মূল কপিসমূহ পিছত দেখুৱাব লাগিব। নিয়োজিত প্ৰাৰ্থীসকলে চাহ কফি তৈয়াৰ কৰি যোগান ধৰা, বাচন বৰ্তন পৰিষ্কাৰ কৰা, চাফ চিকুণ কৰা আদি কাম কৰিব লাগিব। সেয়েহে প্ৰাৰ্থীসকলে আবেদনৰ আগতে নিজৰ মানসিকতা প্ৰস্তুত কৰি ল'ব লাগিব। লিখিত আৰু বৃত্তিগত পৰীক্ষা আদিত উপস্থিত থকাৰ ক্ষেত্ৰত কোনো বোনাছ নিদিয়ে। যিকোনো কাৰণতে এই বাছনি প্ৰক্ৰিয়া বাতিল বা পিছুৱাই দিয়াৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ সিদ্ধান্তই চূড়ান্ত বিবেচিত হ'ব। অধিক জানিবৰ বাবে www.cdaguwahati.gov.in পৰিদৰ্শন কৰিব পাৰে।
অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে নিৰ্ধাৰিত প্ৰপত্ৰৰ জৰিয়তে উল্লেখিত নথিসহ তলৰ ঠিকনালৈ আবেদন সাধাৰণ ডাকযোগে পঠাব পাৰে। হাতে হাতে জমা দিয়া আবেদন গ্ৰহণ কৰিব। পঞ্জীয়ন কৰা ডাক গ্ৰহণ নকৰে। আবেদন পঠোৱা খামটোৰ ওপৰফালে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ কেণ্টিন এটেণ্ডেণ্ট বুলি লিখি দিব লাগিব। খামটো আঠা লগাই বন্ধ কৰি দিব লাগিব। আবেদন পত্ৰ অহা 12/12/2018 ইংৰাজী তাৰিখৰ ভিতৰত পোৱাকৈ জমা দিব লাগিব। আবেদন পঠোৱা ঠিকনা ডক্টৰ কে লালবিয়কচাংগা, এছিষ্টেণ্ট কণ্ট্ৰলাৰ, অফিচ অফ দ্য CDA গুৱাহাটী, উদয়ন বিহাৰ, নাৰেংগী, গুৱাহাটী 781171। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।